আজি উৰুকা নহয়, ধেত তেৰি পাহৰিছিলোৱে। চাওঁতে চাওঁতে বিহুটি পালেহিয়ে আৰু। কাইলৈ গৰু বিহু, পৰখিলৰ পৰা মানুহ বিহু। পিছে কাইলৈ গৰু গা ধুৱাবলৈ একো বস্তু যোগাৰ হোৱাই নাই নহয়। লাও বাৰু ককাৰ ঘৰতে পাম, গোলুকদাহঁতৰ ঘৰত পাম, বৰ বেঙেনা আৰু তিতা কেৰেলা, তাৰপিছতে হালধি আমাৰ ঘৰতে দুজোপামান ওলাব। কিন্তু টংলতি, মাখিলতি আৰু থেকেৰাহে ক'ত পাম? আমাৰ ওচৰৰ ৰিজাৰ্ভখনতে আছে দেখোন ঢেৰ থেকেৰা, পাহৰিছিলো মই। যাওঁ বুধেশ্বৰকে লগ ধৰোগৈ, 2 মোনামান লৈ আনো। ঐ নালিয়া, উঠ উঠ। চাহ কি মস্তি মাৰি শুই আছে। ঐ গাধা, উঠিছ নাই? লোকৰ ল'ৰাই মাখিলতি টংলতি আনি শেষ কৰিলে, তয়ো যা আনগে। হে, মাখিলতি টংলতি কি কৰিবানো? কি কৰিবা মানে কেলে? কাইলৈ গৰু বিহু নহয় জানো? নালাগিব নি মাখিলতি টংলতি? বেলেগকহে লাগিব, আমাক নালাগে নহয়, আমাৰ দেখোন গৰু এটাও নাই। ধেৰ টকৰা, আমাৰ গৰুহে নাই, কিন্তু নুটুকা গাহৰি আছে নহয়। বেলেগে গৰু গা ধুৱাব, আমি নুটুকা গাহৰি ধুৱাম। আইঅ কৃষ্ণ, জীৱনত মই আজিহে প্ৰথম শুনিছো। হয় নে? দেখিছ ল'ৰাটো বাপেডাল কি খাতৰা বস্তু। দেখিছো দেখিছো। ঐ নালিয়া, যা আকৌ সোনকালে, আৰু আহোঁতে বুঢ়া থেকেৰা দুটামান লৈ আনিবি। গৰু গা, গাহৰি গা, ছাগলী গা ধোৱাৰ পিছত দিম মানুহক দিল দিলকে। আজ্য কটা, দিল দিলকেহে দিয়ে। উঠ উঠ উঠ, সোনকালে যা সোনকালে যা, দেৰি হ'ব নহ'লে, ময়ো যাওঁ বাৰীত অলপ কাম লাগোগৈ। যাওঁ ময়ো। ৰত্নেশ্বৰ দা, ৰত্নেশ্বৰ দা, ঘৰত নাই নি? থেপেল দেখোন, আহা আহা, বহাহি। নাই ৰত্নেশ্বৰ দা, মই বহিবলৈ অহা নাই, বুধেকে বিচাৰি আহিছো। পিছে তাক দেখি পোৱা নাই যে, কৰবালৈ গ'ল নি? কৰবালৈ যোৱাৰ কথা কৈছা, শুইয়ে উঠা নাই সি। ধেত চালা, বৰ গেধামূৰীয়া ল'ৰা দেই, এতিয়ালৈকে উঠা নাই। আগতে আমি সিহঁতৰ সমান হৈ থাকোতে সদায় ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ, দৌৰ মাৰিবলৈ যাওঁ, হাগিবলৈ যাওঁ মুকলি পথাৰত। কিন্তু আজিকালি ল'ৰাবোৰ ইমান গেধা হৈছে নহয়, অকল থুক মেলি মেলি শুই থাকিব জানে। থেপেল, তুমি ঠিকেই কৈছা, আজিকালি দিনবোৰ বহুত সলনি হৈ গ'ল। পিছে তোমালোকে কৰবালৈ যোৱা নি? কৰবালৈ যোৱা নি মানে কেলে? কাইলৈ গৰু বিহু নহয় জানো? গৰু গা ধুৱাবলৈ বস্তুবোৰ নালাগিব জানো? কেইবিধমান বস্তু বাৰু আমাৰ গাঁৱতে পাম, কিন্তু টংলতি, মাখিলতি, থেকেৰা এইবোৰ বস্তু আমাৰ ইয়াত নাই নহয়, সেইকাৰণে জংঘললৈ যাবলৈ লগ ধৰিব আহিছো। হয় নে? ৰ'বা মই মাতি দিছো, তুমি বহাচোন ইয়াতে। বহিছো বাৰু। চোফাখন বেলেগ কোমল দেখোন, ইয়াত বহি বহি গেম খেলিব বৰ মজা লাগিব। হয়নে থেপেল দা, লাগে যদি লৈ যাওক। নিব লাগিব এদিনমান গেম খেলিবলৈ। পিছে তুমি বম গেধা আছা দেই, ইমান দেৰিলৈকে শুই থাকেনে ডেকা ল'ৰাই? সোনকালে উঠিনো কি কৰি, স্কুলো বন্ধ দিছে। স্কুল বন্ধ দিলে তাতে কি হ'ল, ৰাতিপুৱা খোজ কাঢ়িব লাগে, দৌৰ মাৰিব লাগে, তেতিয়াহে স্বাস্থ্যটো ভালে থাকে। হ'ব দিয়ক, ৰাতিপুৱা ভাষণ দিব নালাগে, কেলে আহিছে কওক। কেলে আহিছে মানে কাইলৈ গৰু গা ধুৱাবলৈ মাখিলতি, টংলতি, থেকেৰা সেইবোৰ আনোগৈ ব'লা আকৌ, নোযোৱা নি? যাম, কেলে নাযাম, মজা লাগিব, ব'লক। ব'লা, লগত নালিয়াকো লৈ যাম, তিনিটাই গ'লে ভাল লাগিব। পাহাৰ বগাই বগাই কপৌ ফুল আনিলো, তোকে পিন্ধাম বুলি লাহৰি তোকে পিন্ধাম বুলি লাহৰি। ঐ নালিয়ানি, চাহ একাপ বনাই লৈ আনচোন, বেলেগ টোপনি ধৰিছে। নালিয়ানি, তই মোক কি বেয়া পালি নিজৰ বাপেৰডালক? মুখখন ফুলাই আহিছে যে, কি বেয়া পালি কচোন? মোৰ শুনজনী, তেনেকে নকবি আকৌ, তই চাহ বনাই নোখোৱালে মোক কোনে খুৱাব? হয়নে? তই মই নহ'লে আজি গধূলিকে বজাৰৰ পৰা আহিমগৈ, দুটা চাইকেল মাৰি তোৰ বিহু কাপোৰ লৈ দিম, হ'বনে? দেখিছে মোৰ নালিয়ানি কেনেকে ইমান পটকে ফুচুল খাই গ'ল? বেলেগ টেঙৰ আছো ন মই। The next morning. মই সোনকালে আহি পালো নি? ইয়াত মই মনুষ্য এটাও দেখা নাই যে। অকলে বেয়া লাগিব নহয় গৰু গা ধুৱাবলৈ, অলপ ৰখি দিওঁ। A few moments later. এইহাল এতিয়াহে আহিবলৈ টাইম পাইছে। বুধেশ্বৰ, মুটি শুই আছিলা নে? ইমান দেৰিকে আহিছা যে, মোৰ আমনি লাগি গ'ল, পুৰা ভুচুং পুহু গুন্ধাই গ'ল গাটো।
কৃষ্ণ আমি ঠিক সময়তেতো আহিছো দেৰিকে অহা নাই নহয় আপুনিহে সোনকালে আহিলে চাগে থেপেল তুমিহে সোনকালে আহিলা চাগে আমি ঠিক টাইমতে আহিছো 6টা বজাত হয় নে একো নাই দিয়ক আহক আমি গৰু গা ধুৱাওঁ থেপেল ৰবা আৰু কেইজনমান মানুহ আহি লওক চবে একেলগে ধুৱাম আকৌ তেতিয়াহে ভাল লাগিব আপুনি একদম ঠিক কথা কৈছে ৰত্নেশ্বৰ দা গৰুকেইটা অলপ আগবঢ়াই দিয়কচোন দিছো ৰবা তুমি অলপ চাই থৈ দিয়া ঘূৰ যা 2 hours later. ঐ কোন আছ ৰখা মোৰ নুদুকা গাহৰিটো গৈছে পলাব নিদিবি ৰখাই থ তহঁতৰ গৰুকেইটাৰ লগতে মোৰ গাহৰিটোকো গা ধুৱাম আজ্য কণা মুচৰি কি অদ্ভুত মানুহ গাহৰিকো গা ধুৱাই নে ধুৱাই গাহৰি বাদ দে ছাগলী মেকুৰী কুকুৰ চুকুৰ চব ধুৱাই দেখিলে মোৰ গাহৰিটোৱে কি মজা পইণ্টত ৰখি দিলে সঁচাকে দেই আপোনাৰ গাহৰিটোক মানিছো কিন্তু ঐ তহঁতি দেখিছ নাই ইয়ালৈ আহিবলৈ পাই কেনেকে হাঁহি আছে বেলেগ ফূৰ্তি ইয়াৰ সঁচাকে দেই ৰত্নেশ্বৰ দা কি কৰে আৰম্ভ কৰে নি পৰা যায় আৰম্ভ কৰিব লাগে ঐ তীখাই গুটিহঁত ৰ ময়ো আহিছো ছাগলীলৈ গা ধুৱাবলে আইঅ টেকেলি কুণ্ডু মইলো এইজন আহিল আকৌ ছাগলীক গা ধুৱাবলে বৰ কষ্ট কৰি আনিছো ছাগলীটোক গা ধুৱাবলে বৰ বেয়াকে কোদালে বে আজি ইয়াক ঘঁহি ধুৱাম আইঅ কৃষ্ণ ককা আপুনি ছাগলী লৈ আনিলে যে গৰু নাই নি আপোনালোকৰ ঘৰত ঐ তীখৰ গুটি নাই দেখিতো আনিছো ইমান কুৱেশ্যন কৰিছ যে লাখুটি ডালে মাথাত মাৰি মাথা ফালি দিম আইঅ এইজন তেতিয়াহ'লে ৰাজসকল সকলো আহি পালে যেতিয়া আৰম্ভ কৰিব লাগে গৰু গা ধোৱাটো নে কি ধুৱাব লাগে দেখিছ নাই মোৰ নুদুকা গাহৰিতে পানীত জাপ মাৰি কৰি আছে এতিয়াহে ককা আশীৰ্বাদটো দিয়ক আৰু হ'ব তীখৰ গুটি দিছো জয় হৰি বোলা জয় ৰাম বোলা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হলি বৰ গৰু এইটো ল গোটা থেকেৰা আইঅ কৃষ্ণ এইজন গোটা থেকেৰাহে আনিছে তোক গোটা থেকেৰা আনিব লাগিব তহঁতক দিব লাগিব যে পিঠিত দিলকে আইঅ কৃষ্ণ দিলকেহে দিয়ে এইটো ল তিতা কেৰেলা খা